মোক চবে সুধে মানে বুজছা না যে তুমি ইয়াৰ হয় নে নহয় মানে লখিমপুৰীয়া নে গুৱাহাটীয়া চলি তুমি কি ক'ব বিচাৰিছা সেইটো কোৱা মই অৰিজিনেল হৈছো পাঠশালাৰ অৰিজিনেল ঘৰ হৈছে টিহু পাঠশালা টিহু পাঠশালাৰ মই চলি নিত্যানন্দ মোৰ ঘৰ আৰু মোৰ বাপে মানে সৰুতে পলে আহিছিল আমাৰ বাপে মানে সৰু থাকোতে তোমাৰ হাঁহ চুৰ কৰিছিল মানে নিজৰ বাইৰ ঘৰৰ পৰা হাঁহ চুৰ কৰাৰ পাছত মানে বাবাক আমাৰ আইবে মানে মোৰ যোনটো আইবে বুলি কওঁ এই আইবে মানে ধৰি দিছিল যে ই আমাৰ বাপে চুৰি কৰি খাইছে বুলি কৈছে যে আমাৰ বাপে খাইছে একো নাই বুলি কৈছিল পাছত আমাৰ বাপে খঙত মানে পলে আহিছিল তাৰ পৰা লখিমপুৰ মানে গাঁওবুঢ়া বহে তাত গাঁওবুঢ়া আগত মেল পাতছে মেলত মানে কৈছে যে আমাৰ এই হাঁহ খাই চুৰ কৰিছিল মানে হাঁহৰ বাহা উঠি আনিছে পুৰা 18টা হাঁহ আছিল 18টা হাঁহে উঠি লৈ আহিছে মানে কেইটা হাঁহ 18টা মানে 18টা হাঁহ আছিলে সেই 18টা হাঁহ মানে উঠি লৈ আহিছিল বাহা গোটেই হাঁহৰ বাহা সৈতে লৈ আহিছে মানে দাঙি লখিমপুৰৰ স্থায়ী বাসিন্দা এতিয়া তোমাৰ জন্মটো ইয়াতে মোৰ জন্ম ইয়াতেই কিন্তু এইখনো হয় তোমাৰ দুটাই গোটেই অসমখনেই মোৰ ঘৰ গোটেই অসমেই মোৰ ঘৰ